এইটো মোৰ প্ৰথম ব্লগ। কাপোৰ এযোৰ ৰেডি কৰি ল'লোঁ, যাওঁ অলপ ফুৰি আহোঁ বুলি। আৰু ঘৰৰ পৰা ওলাই এয়া বাগানৰ মাজত অলপ জিৰণি লৈছোঁ। ৰাতিপুৱাই ঘৰৰ পৰা ওলালোঁ 7টামান বজাত। গৈ আছোঁ ক'লৈ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আহি পালোহি চৰাইদেউ ডিষ্ট্ৰিক্টৰ নামতলা বুলি এটুকুৰা ঠাইত। ইয়াত ব্ৰিজৰ কাম চলি আছে। এইফালেদি নাগালেণ্ড যাব পাৰি, যিহেতু ৰাস্তাটো দলঙৰ কাম চলি আছে বাবে যাব নোৱাৰিলোঁ নাগালেণ্ডৰ ফালে। নামতলা টাউনত কিছু কাম কৰি তাৰপিছত সোণাৰী টাউনৰ পৰা কিছু অলপ কাম চেক কৰি আহি পালোহি সাপে খেতি পাৰ হৈ। জেগাটো পোৱাৰ নাম নাজানো, নিৰ্জন ঠাই, বাট পথ একদম জৰাশূন্য, খুব ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত খন্তেক জিৰালোঁ। আৰু ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিম তিনিচুকীয়ালৈ। প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সুন্দৰ দৃশ্য কিছুমান কেমেৰাবদ্ধ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। দিল্লীঘাট পিকনিক স্পট আহি পাই গ'লোঁ। তিনিচুকীয়াৰ পৰা ৰাতিপুৱাৰ পৰা ঘূৰি সোণাৰীৰ পৰা ঘূৰি আহোঁতে জাষ্ট অলপ ৰখি নেচাৰেল প্ৰকৃতিৰ অলপ সৌন্দৰ্য উপভোগ কৰিছোঁ।